हेलो फ्रेंड्स, नमस्कार। एपी आसाम चेनेलলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি সায়েন্স মিউজিয়ামলৈ যাম, গতিকে ভিডিঅ'টো চাব আপোনালোকে। মোৰ ভাইটি আৰু মোৰ মিষ্টাৰৰ ভাইটি আৰু ভাগিন আহিছে, গতিকে আমি সিহঁতক অকণমান গৰম বন্ধ বুলি অলপমান ফুৰাবলৈ আহিছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাম। থেংক ইউ। সিহঁতক ভাত খুৱাই লৈ এতিয়া আমি অকণমান ওলাই যাম। আমি চবে খাই বৈ এতিয়া ধুনীয়াকৈ ওলাই গ'লোঁ ছায়েন্স মিউজিয়াম চাবলৈ। সিহঁতৰ বহুত দিনীয়া আশা আছিল ছায়েন্স মিউজিয়াম চাব। ঠিক আছে, এতিয়া আকৌ আমি ছায়েন্স মিউজিয়াম যাম, কলাক্ষেত্ৰলৈও যাম। সঁচাকৈ বহুত দুখৰ বিষয়ে আমি আজি আহি পালোঁ। 5:30 অলমষ্ট হৈছে, 6টা বাজু হৈছে। আৰু ইয়াতে ছায়েন্স মিউজিয়ামত এনেকুৱা হয় যে আপোনাৰ 5:30লৈকে লাষ্ট টাইম টিকেট দিয়াৰ। গতিকে নেক্সট টাইম আপোনালোকে ভুল নকৰিব। আমি একচুৱেলি টাইমিংটো নাজানো, গতিকে আমাৰ সেইটো মিষ্টেক হৈ গ'ল। আপোনালোকে যদি ফিউচাৰ কেতিয়াবা আহিম বুলি ভাবে তেতিয়াহ'লে টাইমিংটো অলপমান চেঞ্জ কৰিব। 9:30 to 5:30 হয়। তথাপি এতিয়া ট্ৰাই কৰোঁ আমি ক'ৰবাত যাব। যিয়ে নহওক, বেয়া লাগিছে নেকি বাবু? বেয়া লাগি গ'ল। আচ্ছা, ঠিক আছে। এতিয়া বাৰু আমি কলাক্ষেত্ৰলৈ যাবলৈ ওলাইছোঁ। চাওঁ, গতিকে আমি আজি কলাক্ষেত্ৰতে আহি পালোঁ। আমাৰতো আৰম্ভণিটো বেয়াই হৈ গ'ল, একো নাই। তথাপি কালি আহিব পাৰোঁ, আমি অহাৰ চান্স এটা আছে। ইহঁতি বিৰাট আশা কৰিছিল ছায়েন্স মিউজিয়াম চাবলৈ। কলাক্ষেত্ৰতো বহুত আছে চাবলগীয়া বস্তু। তাৰপিছত আমি ভিতৰলৈ যাম। টিকেটটো আমি লৈ ল'লোঁ, এতিয়া আমি যাম ভিতৰলৈ। ইমান ধুনীয়া পৰিৱেশটো। এণ্ট্ৰি গেটৰ পৰা আমি ভিতৰত আহিলোঁ। ইয়াতে কোনো ধৰণৰ খোৱা বস্তু এলাউ নাই। তামোল, চাধা, চূণ, এভৰিথিং, কোনো ধৰণৰ খোৱা বস্তু এলাউ নাই। গতিকে আমি এতিয়া ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। এয়া আপোনালোকে দেখিবলৈ পাইছে, কলাক্ষেত্ৰৰ ভিতৰত আমি সোমাইছোঁ। বাওঁফালে সৰু ল'ৰা ছোৱালী খেলিব পৰা বহুত বিভিন্ন ধৰণৰ বস্তু আছে, সিহঁতে উপভোগ কৰিব পাৰিব। আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক লৈ আহিব, বৰ আনন্দ পাব ইহঁতে। আমাৰ ভাগিনহঁতে বস্তু দেখা পায়ে একদম দৌৰিছে, সময়ে নাই। সৰুটো খেলিছে, ডাঙৰটোও গৈছে। যিয়ে নহওক, খেলিব আমাৰো মন যায়। শৈশৱকাল বুলি ক'লে সকলোতকৈ বেষ্ট টাইম। সঁচাকৈ শৈশৱলৈ যদি ঘূৰি যাব পাৰিলোঁ হয়। এইটো খেলিম নে সেইটো খেলিম, কোনটো খেলিম, একদম এক্সাইটেড। যিয়ে হওক, এই চাৰ্কলটোৰ ভিতৰত সোমাব কিন্তু মোৰ বৰ মন গৈছিল, কিন্তু ইয়াতে অনলি ফৰ চাইল্ড লিখা আছে কাৰণে মই হেৰি নকৰিলোঁ, নহ'লে কিন্তু মই ট্ৰাই কৰিলোঁ হয়। যিয়ে হওক, দিলটো বচ্চা হোতা হে না। সঁচাকৈ বহুত ভাল লাগিল। চাৰিওফালে সেউজীয়া।
আমি যিমান পাৰোঁ আপোনাক দেখাব চেষ্টা কৰিলোঁ। ধন্যবাদ, বাই বাই।